নমস্কাৰ, মই অৰ্পণাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, লগতে ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লক বেছি দেৰি নকৰোঁ। আজি মই আপোনালোকক লৈ আহিছোঁ দেৱৰাজ ৰয় কলেজ গোলাঘাটত, য'ত মই পঢ়িছিলোঁ। আৰু আজি কলেজত পাতিছে NCC ডে। ইফালে অডিটৰিয়ামত প্ৰগ্ৰেম অলৰেডি ষ্টাৰ্ট হৈ গ'ল। মই অহাত দেৰি কৰিলোঁ। কলেজলৈ যিহেতু আহিছোঁ, অডিটৰিয়ামত সোমাম। এতিয়া অলপ আগলৈ গৈ আপোনালোকক কলেজখন দেখাওঁ, যিমান পাৰোঁ দেখাবলৈ চাওঁ। ক্লাছৰুম আছে আগত, এডমিনিষ্ট্ৰেটিভ বিল্ডিং, আৰু এয়া দেখিছে লেফ্ট ছাইডে আছে আমাৰ ডিপাৰ্টমেণ্ট, হিষ্ট্ৰী, আছামিজ, ইংলিছ ডিপাৰ্টমেণ্ট। এয়া হ'ল এডমিনিষ্ট্ৰেটিভ বিল্ডিং। অলপ আগত গৈ আমাৰ ক্লাছৰুমবোৰ আছে, ধৰক গাৰ্লছ কমন ৰুম, এইফালে বেডমিণ্টন প্লেগ্ৰাউণ্ড। এইজনী মোৰ লগৰ প্ৰভা দেৱী, তাইৰ লগতে মই আহিছোঁ আজি। প্ৰভা আৰু মই 11 আৰু ডিগ্ৰীটো আমি একেলগে পঢ়িছোঁ আৰু একেলগে খেলিছোঁ কলেজত, আৰু লগতে আমি NCCও কৰিছোঁ একেলগে দুইজনীয়ে। আৰু এইখন হ'ল বেডমিণ্টন কোৰ্ট, ইমান ধুনীয়াকৈ বনালে কলেজত, বহুত ধুনীয়া লাগিছে। আৰু কলেজত বহুত দিনৰ মূৰত আহিলে চবৰে হয় এনেকুৱা, পুৰণি কথাবোৰ মনত পৰে। আৰু আমি ক'ত আড্ডা মাৰিছিলোঁ, ক'ত বহিছিলোঁ, ক'ত আমি মানে নিজৰ ধেমালিবোৰ কৰিছোঁ, চব মনত পৰে মানে। এতিয়া কি ক'ম, আৰু অলপ সময় ৰ'বলৈ মন গৈছিলে এইখিনিত, কিন্তু কি হ'ব, আমি যোনটো কাৰণত আহিছোঁ, আজি NCC ডে পাতিছে, প্ৰগ্ৰেম চলিছে অডিটৰিয়ামত, আমি যদি প্ৰগ্ৰেমটো নাচাওঁ কথাটো বেয়া হ'ব। অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছে ঠগীৰাম গগৈ ছাৰক, জিন্তু গগৈ দেউতাকক। অনুষ্ঠানটোত গোলাঘাটৰ বহুত কেইখন কলেজে অংশগ্ৰহণ কৰিছে। প্ৰভা, তুমি মূৰটো লৈ লোৱা, মূৰটো লৈ লোৱা, মূৰটো লৈ লোৱা এইখনত হ'ব। হ'ব হ'ব, বেছি নালাগে, বেছি নালাগে। খাব অনুষ্ঠানটো সম্পূৰ্ণ কৰা মানুহজন হ'ল ৰাজীৱ লহকৰ। সি মোৰ জুনিয়ৰ আছিল। আজি তাৰ বাবেহে আমিবোৰ একেলগ হ'ব পাৰিছোঁ। আচলতে আমিবোৰ আছিলোঁ NCC এক্স কেডেট, আৰু সি আমাক এখন ফুলাম গামোচাৰে আদৰণি জনাইছিল। তাৰ বাবে বহুত বহুত ধন্যবাদ ৰাজীৱ। আৰু তুমি যাতে এনেধৰণৰ কাম কৰি যোৱা আগলৈও। প্ৰত্যেক বছৰ নৱেম্বৰ মাহৰ 4th ছানডেটো NCC ডে হিচাপে পালন কৰা হয়। এইবাৰ গোলাঘাট DR কলেজে এনেধৰণে উদযাপন কৰিলে।